কোনজনী শুনা তাই লগৰজনে তাক ডাইলগ ক'ব দিব বেচেৰা সেইদিনাখনৰ নিচিনাকে তো চাই থাকক দে কোৱা ডাইলগটো চেম টু চেম কবি আজিৰ পৰা তই দূৰত থাকিবি নহ'লে ফালি দিম ফলতৰে দে ক ঐ তাইৰ পৰা দূৰত থাকিবি নহ'লে ফাল দিম হৈছে তই হাঁহি থাকিবি হৈছে ফালি দিম কি ফালালে তাৰ পৰা দূৰত কি ফালালে ফালিব দিছিলোঁ ফালি দিম তাইৰ পৰা তই দূৰত থাকিবি বুজিছ আজিৰ পৰা যদি তোক ওচৰত দেখা পাওঁ বাঁহ ফলাতে ফালি দিম তাকে দে শুন তাইৰ পৰা দূৰত থাকিবি নহ'লে হাঁহিছ যে কেলে হাঁহি নহয় খঙত ক একদম চকু ডাঙৰ কৰি তাৰ পৰা তই আজিৰ পৰা দূৰত থাকিবি তাৰ পৰা দূৰত থাকিবি বাঁহ ফালি দিম তোক ভালকে ক বাঁহ ফলাতে ফালি দিম নহ'লে তোক মই নিজৰ মতে ক'ম নিজৰ মতে তাৰ পৰা দূৰত থাকিবি ভালে চিধা তাৰ পৰা গুচি যোৱা নহ'লে তো ফালি দিম পুৰা দুভাগ কৰি দিম গম পাবি বুজিছা দেখা নাই খংটো নৰে কম বাপেকে গম পাইছা হা তাৰ পৰা দূৰত থাকিবি ভালে ফালি পেলাই নষ্ট কৰি দিম ফালাই দিম কেনেকুৱা পালা জনাবা নষ্ট কৰি দিব বোলে ইয়াৰ লগত যদি মই কেতিয়াবা যদি ভিডিঅ' কৰোঁ ন মই যদি ইয়াক এনেকৈ শ্বট লওঁ ন মোৰ টীমটো গোটেইখিনিয়ে মানে হাঁহি পাগল হ'ব আৰু মোৰতো সেইদিনা কাম নিশ্চয় নহ'ব আপোনালোকে দেখিলে হ'লেও ভাল লাগে ল'ৰাটো আমাৰ এনেকৈ ধেমালি কৰি থাকোঁ ইয়াক লৈ আমি আৰু ই কিন্তু ধুনীয়া ডেন্স কৰে ব্ৰেক ডেন্স কিন্তু ভাল কৰে ডেন্সৰ চেট এটা মই ব্ৰেক ডেন্স অকণমান দুই এটা এনেই ষ্টেপ দেখাই দিয়ে বঢ়িয়া এইটো কিন্তু বঢ়িয়া দিয়ে মই এইটোৱে ভাল পাওঁ আমাৰ ভৰি তলৰ পৰা দেখায় ক'তো কিন্তু শিকা নাই সঁচাকৈ কিন্তু এইটো সি ডান্স ক'তো শিকা নাই আৰু সি সঁচাকৈ বহুত স্মাৰ্ট হয় আৰু ডান্স বহুত ধুনীয়াকৈ কৰিব জানে গানৰ লগত আগত এটা ভিডিঅ' দিয়া আছে ইয়াৰ ডান্সৰ তো আপোনালোকে চাই ল'ব পাৰে আৰু অমৰৰ কাৰণে এটলিষ্ট যদি আপোনালোকৰ সঁচাকৈ হাঁহি উঠিছে এটলিষ্ট ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে থেংক ইউ আৰু লাইক এটা কৰি দিব নিশ্চয় কৰিব শ্বেয়াৰ কৰি দিব নিশ্চয় শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব মই এজন দুৰন্ত প্ৰেমিক হ'বলৈ যেন জন্ম পাইছোঁ দে ক এইখিনিকে ক মই এজন দুৰন্ত প্ৰেমিক আৰু মই ভাল পাব মই ভাল পাব কাৰণে জন্ম পাইছোঁ নেকি সুন্দৰী ৰ না অকণমান ৰ না মই তোৰ কাৰণে ইমান পাহাৰ বগাই এইবিলাক কপৌ ফুল লৈ আহিছোঁ দেখা নাই তোমাক মই খোপাত গুজি দিও দিয়া নাই বহুত সুন্দৰ লাগিব ধুনীয়া লাগিব তোমাক যেনেকৈ ক মুঠতে তই কপৌ ফুল আনিছ ছোৱালীজনীক পিন্ধাই দিবি খোপাত তোৰ ভাল পোৱা ছোৱালীজনীক তই কি ধৰণে কবি সেই কথাখিনি ক'ব লাগে ক তোৰ ভাৱত ক ৰেডি মোক নকবি মোৰ ভাল নাচাবি তই কেমেৰাত চাই ক শুনজনী তোমাৰ কাৰণে মই পাহাৰ বগাই তোমালৈ কপৌ ফুল আনিছোঁ তোমাৰ কাৰণে তোমালৈ তুমি মোৰ খোপাত সুন্দৰী ৰবা না মই তোমাৰ কাৰণে পাহাৰ বগাই কপৌ ফুল আনিছোঁ তোমাৰ খোপাত গুজি দিওঁ আহা তোমাক আৰু ধুনীয়া লাগিব ক শুনজনী তোমাৰ বাবে মই কপৌ ফুল আনিছোঁ তোমাৰ পাহাৰ বগাই কপৌ ফুল শুনজনী শুনা তোমালৈ মই পাহাৰ বগাই গৈছোঁ তোমাৰ কাৰণে মই পাহাৰ বগাই কপৌ ফুল আনিছোঁ তোমালৈ বুলি পাহাৰ বগাই কপৌ ফুল আনিছোঁ তোমালৈ বুলি আহা না তোমাৰ খোপাত দিওঁ গুজি আহা না তোমাৰ খোপাত দিওঁ মই গুজি তোমাক
অ' সুন্দৰী মই তোমাৰ কাৰণে পাহাৰ বগাই বগাই আহা না তোমাৰ আহা না খোপাত তুমি। দিম মই গুজি আহা না মোৰ কাষত আহা না আহা না মোৰ কাষত ঠিক আছে কাষতো হ'ব লাগে কাষত তোমাক আহা না তোমাক কাষত উপকূল তুলি আৰু বেছি আহা না তোমাৰ খোপাত আহা না তোমাৰ খোপাত মই ডাইলগৰ মা বেন বনাই দিয়ে আহা না তোমাৰ খোপাত তই এতিয়া বিহু নাচ এটা নাচি দেখাচোন তই যে আমাৰ ঐ খেতি কৰি লাহৰি মাঘু মাৰি তাতে হেনো গৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ হীৰা পাৰি দিছিলা সেই গাতে নাই তৰণি নাচ নাচ পৰা হাইকে আছে কমা ভাঙি নাচ এনেকে নাচ দেখা তাক দেখাচোন এনেকে নাচ ঐ ঢোলৰ মাতৰ কোন ভাগতে ঘনাই সূতা ছিগে আৰু ছিগে নাচনীৰ জৰি তোৰ নিজৰ ষ্টাইলত ক মই এজন দুৰন্ত প্ৰেমিক হ'বলৈ যেন জন্ম পাইছোঁ মই এজন প্ৰেমিক হ'বলৈ জন্ম আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে লাভ এনিমল চং তেওঁলোকক কাষত ধন্যবাদ কিয়নো ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে এটা দুটাকৈ আৰু লাহে লাহে বাঢ়িছে আৰু এতিয়া যদি এটা বাজে মানে এটা বাঢ়ে আৰু এটা 15 মিনিট 20 মিনিট পিছত বাঢ়ে তেনেকৈ বাঢ়ি আছে যিয়ে নহওক ভাল লাগিছে আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ আৰু যিসকলে কৰা নাই তেওঁলোককো ধন্যবাদ দিছোঁ তেওঁলোকে আগলৈকে কৰিব বুলি মই ভাবোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম আৰু ৰেণ্ডম ক্লিপ দি থাকিম আৰু ব্লগ ৰোমেণ্টিক লাভ ডাইলগ ৰোমেণ্টিক চিনৰ কিছুমান ভিডিঅ' দিম ধুনীয়া বনাম প্ৰিপেয়াৰ কৰি আছোঁ আমি লগৰবোৰে লগ লাগি চাব আৰু ফেচবুকত ভালেখিনি ভিউজ পাইছোঁ তাৰ কাৰণে বহুত ধন্যবাদ আমাৰ কাৰণে 700-800 ভিউজ বহুত ডাঙৰ ভিউজ হয় সেইটো নতুন হয় ফ্ৰী টাইমতে আমি কৰোঁ চ' ফেচবুকত এইটো ভিডিঅ' আকৌ দিম আপোনালোকে চাই থাকিব